আমি জুবিনদাৰ সমাধি ক্ষেত্ৰত পঞ্চমটো দিন আহি পালোঁ। মানে ইয়াৰ আগতো 4বাৰ আহিছিলোঁ বাৰু, কিন্তু যোৱাকালি যিহেতু দাদাৰ 1 মাহ পূৰ্ণ হ'ল, আমি আহিব পৰা নাছিলোঁ কিবা কাৰণত, তো আজি আহিলোঁ। এতিয়াও যে দাদাৰ কাৰণে ইমান মানুহ ভিৰ কৰি আছে, সঁচাকে ভাবিবলগীয়া কথা এইটো। তো আপোনালোকক দেখাই আছোঁ বাৰু, চাওক জুবিনদাৰ অনুৰাগী ইমান মানুহ, মানে লাইভত ফাৰ্ষ্ট টাইম, মানে হয়তো সকলোৱে দেখা পাইছে এনেকুৱা লাইভত ফাৰ্ষ্ট টাইম। ইয়াৰ আগতেও পৃথিৱীত যিমান ডাঙৰ ডাঙৰ মানুহৰ অকালতে মৃত্যু হৈছে, হয়তো ইমান মানুহৰ সুত কেতিয়াও কোনো দেখা পোৱা নাছিলে। আমি আমাৰ নিজ চকুৰে বাস্তৱত মানে ইমানখিনি মানুহ দেখা পালোঁ। হয়তো জুবিনদাৰ ক্ষেত্ৰত বহুত আচৰিত কথা, নাই কোনো জাতি ভেদাভেদ, নাই কোনো ধৰণৰ, চবৰে মানে ইমোচনেল আৰু কথা ক'বলৈ মানে হেৰি হৈ আছে, কিয়নো ইমান মানুহৰ মৰম। পৃথিৱীত মানুহ হ'লে এনেকুৱা হ'ব লাগে, মানুহে মানুহৰ প্ৰতি যিমান মৰম ভাল পোৱা, জুবিনদাৰ সমাধি ক্ষেত্ৰত আহিলে তাকেই জ্বলন্ত প্ৰমাণ হিচাপত আমি দেখা পাওঁ। চাওক, পাহাৰৰ চুকে কোণে মানুহবিলাক থিয় হৈ হৈ জুবিনদাৰ সমাধি ক্ষেত্ৰ চাই আছে, আৰু ইফালে জুবিনদাৰ কৰিবলগীয়া মানে কামখিনি কৰি আছে, ইফালে ৱাৰ্কাৰ আছে, ইফালে চব পুলিচবিলাকক কিমান মন মাৰি বহি আছে, যাতে চবেই এক ইমোচনেলৰ লগত জড়িত হৈ গ'ল। দেব